Good morning friends. আজি ৰাতিপুৱাই ভিডিঅ' বনাবলৈ আৰম্ভ কৰি দিছোঁ। এতিয়া বাৰু ৰাতিপুৱা হৈ থকা নাই। এতিয়া 8:30 বাজিছে আৰু মই 7 বজাত বিছনাৰ পৰা উঠিছোঁ। উঠি মুখ ধুলোঁ আৰু চাহ খালোঁ। চাহ পানী খাই আজৰি হৈ মই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু অকণমান পিছত মই কম্পিউটাৰলৈ যাম, যিহেতু মই এতিয়া কম্পিউটাৰ শিকি আছোঁ। কম্পিউটাৰৰ পৰা আহি ভিডিঅ' আকৌ আৰম্ভ কৰিম। কম্পিউটাৰৰ পৰা আহিলোঁ, আহি গা ধুলোঁ আৰু অলপ ৰেষ্ট লৈ ল'লোঁ আৰু দেখিলোঁ মায়ে ভাত বনাই আছে আৰু ভাবিছোঁ ময়ো কিবা এটা বনাওঁ আৰু কি বনাওঁ আপোনালোককো দেখুৱাম। তেতিয়াহ'লে বলক। আজি ভাবিছোঁ ৰঙালাও আৰু পানীলাও আগৰ চৰচৰি বনাম। তাৰ বাবে মই এইখিনি ধুনীয়াকৈ কাটি ধুই চাফা কৰি লৈছোঁ। এতিয়া এখন কেৰাহী গেছত বহাই দিছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াত অলপ মিঠাতেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই কাটি লোৱা পিঁয়াজ জ্বলাখিনি দিছোঁ আৰু এইখিনি ৰঙচুৱা হোৱালৈ কিছু সময় মই ভাজি আছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ ভাজা হোৱাৰ পিছত মই ইয়াতে শাকখিনি বহাই দিছোঁ আৰু ভালদৰে লৰাই দি আছোঁ। আৰু ইয়াতে এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান হালধি গুড়ি দিছোঁ আৰু আকৌ ভালদৰে লৰাই আছোঁ। কিছু সময় ভালদৰে লাৰি থকাৰ পিছত মই এতিয়া ইয়াত ঢাকনিখন দি কিছু সময় ভাজি থাকিম, তেতিয়া ভালদৰে সিজিব। শাকৰ ঠাৰিবোৰ সিজাৰ পিছত মই এটা বাটিত সৰিয়হ আৰু আদা নহৰু একেলগে বটি লৈছিলোঁ আৰু এইখিনি দি ভালদৰে মিহলি কৰি আৰু লাৰি আছোঁ। ভালদৰে লাৰি হোৱাৰ পিছত মই আকৌ ঢাকনিখন লগাই এইখিনি ভাজি থাকিম। ঢাকনিখন লগাই কিছু সময় ভজাৰ পিছত মই এটা বাটিত উলিয়াই ল'লোঁ এইখিনি। ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া বাজিছে 3টা আৰু মই যে বনালোঁ ৰেচিপিখন খাবলৈ কিন্তু বহুত সোৱাদ হৈছিল। আপোনালোকেও নিশ্চয় খায় আৰু যিসকলে খোৱা নাই এবাৰ বনাই খাই চাবচোন আৰু জনাব ভিডিঅ'টো কেনেকুৱা পালে।